এইখন অসমত লাভ জেহাদৰ ঘটনা একো নতুন কথা নহয়। চৰকাৰৰ পাছত চৰকাৰ সলনি হয়। নেতা বৰমূৰীয়াই লাভ জেহাদক লৈ বৰ কথা কয়। তাৰ পাছতো ৰাজ্যত কমা নাই লাভ জেহাদৰ দৰে জঘন্য ঘটনা। অসম চৰকাৰৰ কঠোৰ নীতিকো কেৰেপ নকৰি এচাম বংগমূলীয় মুছলমান লোকে অসমৰ হিন্দু যুৱতীক লক্ষ্য কৰি লৈ কৰি আহিছে এইখন অসমত লাভ জেহাদৰ দৰে ঘটনা। এইবাৰ পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে মঙলদৈ মালিবাৰী টাৰি গাঁৱত। মান্দাকাটাৰ ছালাউদ্দিন আহমেদ নামৰ এটা মুছলমান লোকে মালিবাৰী টাৰি গাঁৱৰ এগৰাকী হিন্দু যুৱতীক চল চাতুৰিয়ে পলুৱাই লৈ যায়। আৰক্ষীক ঘটনাটো অৱগত কৰাৰ পাছতো হেমাহি কৰি আছে বুলি বহুসংখ্যক লোকে আহি বুঢ়া আৰক্ষী থানা ঘেৰাও কৰে আৰু তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। আৰক্ষী নীতি লাভ জেহাদৰ বিৰুদ্ধে অসমত কঠোৰ হোৱাৰ পিছতো কেনেকৈ পুনৰ এনে ঘটনা সংঘটিত হৈছে বুলি কিছু লোকে বুঢ়া আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি মালিবাৰী টাৰি গাঁৱৰ ডলিনাথ নামৰ হিন্দু যুৱতীগৰাকীক চল চাতুৰি কৰি কামৰূপ মান্দাকাটাৰ ছালাউদ্দিন আহমেদ নামৰ মুছলমান লোকজনে পলুৱাই লৈ যায়। লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীগৰাকীৰ ঘটনা আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ আজি 8 দিন পাছতো বুঢ়া আৰক্ষী চকী আৰক্ষীয়ে কোনো ধৰণৰ ধনাত্মক পদক্ষেপ নোলোৱাৰ অভিযোগ গাঁওবাসীৰ। আজি 8 দিনকৈ লাভ জেহাদৰ বলি হৈ সন্ধানহীন হৈ থকা মালিবাৰী টাৰি গাঁৱৰ হিন্দু যুৱতীগৰাকীক আজিও সন্ধান বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে উলিয়াবলৈ অসমৰ্থ হোৱাত মালিবাৰী টাৰি গাঁৱৰ শতাধিক পুৰুষ মহিলাই আজি বুঢ়া আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। ছোৱালী ডলিনাথৰ মই দাদীয়েক হওঁ। মই 9 তাৰিখে সেইদিনাখনে মই SI ছাৰজনৰ প্ৰণৱ বৈশ্য ছাৰৰ লগত মোক লৈ গৈছিল লগত ল'ৰাটোৰ ঘৰত লৈ যাওঁতে ল'ৰাটোৰ মাকে হাঁহি কথা পাতিছে। মই নিজে দেখিছোঁ। মোক কৈছে ছাৰে তুমি একো নক'বা, আমি যি কৰিব লাগে কৰিম। তাৰপিছত তেখেতে কৈছে ছোৱালীজনী ল'ৰা আপোনালোকৰ ল'ৰাই লৈ অহা বুলি গম পাইছোঁ আমি, আছে নেকি সুধিছে। এজন SI ছাৰে সেনেকৈ খেলুকা ছিষ্টেমত ক'লে ক'ব নেকি আছে বুলি তেখেতৰ ঘৰত, আৰু তেখেতে কৈছে কিবা ইনফৰ্ম পালে আমাক জনাব বুলি। সেইখিনি কৈ তাতে হায়েষ্ট আছে যদি 5 মিনিট আছে, না তাতে সিহঁতৰ ঘৰটো খুলি চাইছে, না কিবা কৰিছে, না খুৰাকক কিবা ইনভেষ্টিগেশ্যন কৰিছে, আমাকো একো খবৰ দিয়া নাই। মোৰ মুখখন বন্ধ কৰি ৰাখিছে। তাৰপিছত গুচি আহিছে। পিছদিনাখনে ৰাতি মই বহুতখিনি চেষ্টা কৰিছোঁ। আমাক ভৱেশ কলিতা ছাৰে সহায় কৰিছে। ভৱেশ কলিতা ছাৰে OC ছাৰক ফোন কৰিও কৈছে, এইখিনিলৈ গৈছোঁ। তথাপিতো তেখেতে ৰাতি যোৱা বুলি কৈছে, 2:30 বজাত গৈছেও। GPS কেমেৰাত ফটো তুলি লৈ আহে, কিন্তু কয় লেডি পুলিচ নিয়া নাই কাৰণে মাকক উঠাব পৰা নাই। পিছদিনাখনে ৰাতিপুৱা গৈছে, মাক নাই পলাল, বাপেক নাই পলাল, এনেকৈ চান্স দিছে। এতিয়া আকৌ তাৰপিছত মই ক'লোঁ খুৰাহঁতক কিয় ধৰা নাই? তাৰপিছত কয় যে কলডিতে চোলা নাই কাৰণে ধৰিব পৰা নাই। তাৰপিছত কেইদিনমান পিছত গ'ল খুৰাকক ধৰিব, খুৰাক নাই পলাল। মানে এটা চান্স দি থাকে ছাৰে। তাৰপিছত ক'লোঁ বায়েকক কিয় উঠা নাই? বায়েকটো বেলেগ ঘৰৰ হয় ন, বিয়া দিয়া ঘৰৰ, উঠাব নোৱাৰি এনেকৈ কয়। তাৰপিছত এতিয়া বায়েকক বোলে ধৰিব খুজিছে, বায়েক ভিনাক কোনো নাই, চব পলাইছে। মাত্ৰ এটা কথা গম পায়, ছাৰ পুৰা সংযোগ আছে তেখেতসকলৰ লগত। আৰু ছাৰে প্ৰণৱ বৈশ্য ছাৰে আমাক একো হেল্প কৰা নাই। SP ছাৰে যিখিনি পাৰে সহায় কৰিছে। SP ছাৰৰ লগত SP ছাৰৰ লগত যোগাযোগ কৰিছোঁ মই। SP ছাৰে বহুতখিনি সহায় কৰিছে। কিন্তু এইখন থানাৰ পৰা, এই বুঢ়া আৰক্ষী থানাৰ পৰা একো যদি সেই প্ৰথম দুদিনত যদি ছাৰক যদি অলপ হেল্প কৰিলে হয়, আজি ছোৱালীজনী ঘৰত থাকিল হয়। আৰু মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ছাৰক এয়ে ক'ম যে আপোনালোকে কৈ থাকে যে লাভ জেহাদৰ কেছত
অসম চৰকাৰে সহায় কৰে কিন্তু একো নাই এতিয়ালৈ চবে কৈ থাকে লাভ জাহাজৰ কেইজন ছোৱালীজনী বচাই কিন্তু একো নকৰে চৰকাৰে আমি MP দিলীপ খুগিয়া ছাৰৰ দ্বাৰাও কৈছোঁ যে DGPক জনোৱা বুলি কৈছে তথাপিতো কেছটো এনেকৈ পৰি আছে ছোৱালীজনীৰ সম্ভেদ নাই একো এতিয়া যদি আমাৰ গাঁৱৰ যদি আমি যদি হিন্দু হৈ পেলাই যদি মিয়া এজনে যদি লাভ জেহাদৰ কেছত ছোৱালী এনেকৈ পলাই নিয়ে আৰু ছোৱালী নিব আমাৰ গাঁৱৰ পৰা মোক মাত্ৰ CM ছাৰক এই অনুৰোধ যে আপুনি যেনেকৈ কথা কয় যে লাভ জেহাদৰ কেছত একো কৰিব নোৱাৰে সেইটো আপুনি প্ৰমাণ কৰি দিয়ক আমাক এইখিনিয়ে ক'ব লগা মোৰ আপুনি মিডিয়া নেকি ডিলেট কৰক মিডিয়া নেকি নিউজ ডেস্ক রিপোর্ট E24 লাইভ ব্রেকিং।